তিনিদিনীয়া কাৰ্যসূচীৰে অল বাথৌ মহাসভা ওদালগুৰি জিলা লগতে আমাৰ ওৰাং আঞ্চলিক বিশেষভাৱে ওৰাং আঞ্চলিকৰ আমাৰ 25 বছৰ অথবা ৰূপালী জয়ন্তী আমাৰ ওৰাং আঞ্চলিক বাথৌ মহাসভাৰ আজিৰ দিনটোৰ সন্ধিয়া ভাগত আমি ওৰাং আঞ্চলিক বাথৌ মহাসভাৰ সিলভাৰ জুবলি সেলিব্ৰেশ্যন আমি কৰা হ'ব। ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন প্ৰগ্ৰাম ধৰ্মীয় এটা আলোচনা আৰু ধৰ্মীয় এটা আৰজ আমি ৰাতিপুৱা ভাগত কৰিলোঁ। এই আৰজৰ দ্বাৰা প্ৰাৰ্থনাৰ দ্বাৰা আমি আমাৰ অঞ্চলত শান্তিৰ বাবে এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী একেলগে মিলি আমি কেনেকৈ বসবাস কৰিব পাৰা তাকে আমি বাথৌ বৰাইৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু আমি সন্ধিয়া ভাগত আমাৰ ওৰাং আঞ্চলিক বাথৌ মহাসভাৰ এটা সিলভাৰ জুবলি সেলিব্ৰেশ্যন কৰা হ'ব। নেক্সট দিনা আমাৰ অহাকাইলৈ ওদালগুৰি জিলা বাথৌ মহাসভাৰ বিভিন্ন ডেলিগেট আঞ্চলিকৰ পৰা ইয়াত উপস্থিত হ'ব আৰু তাৰ পিছত আমাৰ বাথৌ ওপৰত ধৰ্মীয় আলোচনা চক্ৰ ইয়াত চলিব। ৰাতি 10টা বজালৈকে আমাৰ ইয়াত ডেলিগেট সেশ্যন হ'ব। তাৰ পিছত পৰহিলৈ আমাৰ অপেন সেশ্যন লাষ্ট ডে। পৰহিলৈ আমাৰ ইয়াত বিটিআৰৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও উপস্থিত হোৱা কথা আছে। তেখেতে মোক কৈছে যে ইয়াত উপস্থিত হ'ব। তাৰ বাদেও আমাৰ অসম বিধানসভাৰ সন্মানীয় স্পিকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াও উপস্থিত হ'ব। ইয়াত উখল মাখল এটা পৰিৱেশ। এই অঞ্চলৰ অকল বাথৌ ধৰ্মাৱলম্বী ব্যক্তিসকলে যে ইয়াত আহিছে সেইটো নহয়, ইয়াতে বিভিন্ন ধৰ্মাৱলম্বী ব্যক্তিসকলেও উপস্থিত হৈ আমাক সহায় আৰু সহযোগিতা দিছে। উদাহৰণস্বৰূপে আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আহাৰ এই অঞ্চলৰ টিচাৰ কলনীৰ তেখেতসকলে ৰাইজে আজি লুচি পুৰি বনাই ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আমাক প্ৰদান কৰিছে। গতিকে সেয়াই এটা উদাহৰণ। মই এই ৰিচিপশ্যন কমিটিৰ সভাপতি হৈ তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ এই অঞ্চলত এটা মিলনৰ বাৰ্তা। ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমি যে একেলগে ইয়াত বসবাস কৰি আছোঁ সেই এটা পৰিৱেশ, সেই এটা আমাৰ মাজত কি বাৰ্তা, সেই বাৰ্তাটো সঁচাকৈ এটা উদাহৰণ। গতিকে ইয়াত ধৰ্মত আলোচনা হ'ব, বড়ো জাতিৰ মানে ভৱিষ্যত বাথৌ কেনেকৈ আমি ভালকৈ কেনেকৈ আমাৰ ধৰ্মটো জীয়াই ৰখাৰ এটা প্ৰচেষ্টা সঁচাকৈ এই আলোচনাৰ দ্বাৰা সম্ভৱ হ'ব। গতিকে মই আশা কৰিছোঁ আৰু মই সভাপতি হৈ সকলোকে আহ্বান জনাইছোঁ, আহক আৰু ইয়াত ধৰ্মীয় আলোচনাত অংশগ্ৰহণ কৰক।